ৰ'দটো পুৰা পৰিছে, টিকাফটা ৰ'দ বুলি কৈছে অভিজিতে। আমি যাওঁ এটা ফটো শ্বুট কৰিবলৈ, চাই থাকক, দেখাই আছোঁ। যাম আৰু অভিজিত যাব, অভিজিত আহি আছে আমাৰ ঘৰৰ পৰা দুয়োটা যাম। ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ দেখা পাব ফটো শ্বুট কিদৰে কৰিলোঁ, কেনেকৈ কৰিলোঁ। আমি কাকডোঙা দলং পাৰ হ'লেই ৰ'দটো পুৰা পৰি আছে। অভিজিত কিবা এটা কোৱা। তোমাৰ টিকাফটা ৰ'দ। আমি ফটোশ্বুটটো দেৰগাঁৱত কৰিমগৈ, মোৰ চকুৱে মেল মানে ৰ'দ পোৱা নাই। ফটোশ্বুটটো দেৰগাঁৱত কৰিমগৈ, গতিকে আমি গৈ আছোঁ এতিয়া। দেৰগাঁও পামগৈ আৰু তাৰপিছত দেৰগাঁও পাই পেলাই ক'ত কৰিম তাকে চামগৈ। আমি সোমাই আহিছোঁ নেঘেৰিঙৰ ৰাস্তাত, নেঘেৰিঙত ফটোশ্বুটটো হ'ব। এয়া হেলমেটটো কাৰণে খুলি দিলোঁ আৰু চুলি উৰি গৈছে, চাই থাকক। নেঘেৰিং পামগৈ আৰু এতিয়া আপোনালোকক দেখাই যাম। আমি দৌল পাই গ'লোহি, অভিজিতে চাকি লৈছে, যুগৰ চাকি দুয়োটাই জ্বলাওঁ ধুনীয়াকৈ। তাৰপিছত এয়া দৌললৈ যাম আৰু অভিজিতে চাকি লৈ আহি আছে, লগে লগে সিহঁতিও আহি আছে। সিহঁতক বাৰু বুট 20 টকা কিনি দিলোঁ, বুট খালে। অভিজিত আহিছে চাকি দিবলৈ। আমি নেঘেৰিং দৌল পালোহি এনেকৈ, আৰু তাক পিছত কৰিম, আহি আছে, পাবহি সোনকালে। এয়া আমি ফটোশ্বুট কৰি আছোঁ। এয়া অভিজিত, এয়া জ্ঞানশ্ৰী আহিলে, কিবা এটা কৈ দিয়া। ফটোশ্বুট কৰি কেনেকুৱা পাইছে? মেকআপটো কেনেকুৱা লাগিছে? মেকআপটো এওঁ কৰিছে, তোমাৰ নামটো কৈ দিয়া। য়াক্ষী হাজৰিকাই মেকআপ কৰিছে, মেকআপটো ভাল লাগিছে আৰু ফটোখিনিও ভাল পাব আপোনালোকে, ভিডিঅ'টো চাই থাকক। অলকে থাকি গ'ল, এতিয়া আপোনালোকে কিবা এটা কওক। এতিয়া মন মাৰি বহি আছে। ঐ মন কেলৈ মাৰি আছ? বৰ্তমান আমাৰ ফটোশ্বুট কৰি হৈ গ'ল, এতিয়া আমি অভিজিত মই ঘৰলৈ যাবলৈ ওলাইছোঁ। কি কোৱা? ঘৰলৈ যাওঁ আৰু কিবা এটা খুৱাবা নেকি? খুৱাম আকৌ। এপাক পানী বটল খাই আছোঁ, পানী বটল ঠগি পেলাই। ধুনীয়াকৈ যাওঁ ঘৰলৈ। বছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।